হয় আজি আমি বিজনী জিলা নেমচুৰ তৰফৰ পৰা সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত যে উজনিত যেটো হৈ আছে তাৰ ওপৰত আমি মানে অসমৰ জেনেৰেল ডাইৰেক্টৰ অফ পুলিচক এখন মেম'ৰেণ্ডাম দিলোঁ তাৰ লগতে আমাৰ চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসাম জনতা ভৱন দিছপুৰ আমি দুখন মেম'ৰেণ্ডাম অলৰেডি আমি বিজনী SDO চিভিলৰ জৰিয়তে আমি তেখেতলৈ মেম'ৰেণ্ডাম পঠাইছোঁ তো আমি হয়তো এই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আমি এইখিনিয়ে ক'ব খোজোঁ যে উজনি অসমত বিশেষকৈ শিৱসাগৰত আমি SP মহোদয়ক ক'ব খুজিছোঁ যে আপোনাৰ বাহিনীখন কি কৰি আছে যে সাধাৰণ এজন মানে ব্যক্তি যে শৃংখল চলিহা যি উৎপাতখন লগাই আছে আজি বাংলাদেশীৰ নামত যি ভাৰতীয় নাগৰিকৰ ওপৰত যি অত্যাচাৰ ভাবুকি দি আছে ইয়াৰ ওপৰত মানে একশ্যন ল'ব লাগে প্লাছ আমাৰ নেমচুৰ ফালৰ পৰাও আমি দাবী জনাইছোঁ যে হয় তেওঁলোকে যদি আপোনালোকৰ সন্দেহ হৈছে আপোনালোকে আইনী ব্যৱস্থা আইনীৰ জৰিয়তে আপোনালোকে যাই মানে আইনৰ সুৰক্ষা দি পেলাই তেওঁলোকৰ নথিপত্ৰ যি আছে আপোনালোকে চেক কৰি মানে তেওঁলোকক চেক কৰিব পাৰে কিন্তু আইনৰ ঊৰ্ধত মানে সংগঠন নহয় আৰু শৃংখল চলিহা বা যিটো বৰুৱাই যিটো কৰি আছে সেইটো গোটেইখিনি মানে এটা বিশৃংখলা সৃষ্টি কৰাৰ কাৰণে যিটো এটা মানে অসমত যি বাতাবৰণ সৃষ্টি কৰি আছে সেই মানে আলম লৈ পেলাই আমিও কিন্তু মানে বহি নাথাকোঁ পিছত পৰিস্থিতি ভয়াৱহ যেতিয়া হৈ যাব তেতিয়া কিন্তু টোটেলি প্ৰশাসন প্লাছ শৃংখল চলিহাৰ যি নেতৃবৃন্দ তেওঁলোকে দায়ী হৈ থাকিব আৰু এইটোও জানি ৰাখক যে আজি আমি কিমান সহ্য কৰি আহাতে আমাৰ কিন্তু এটা সীমা আছে এতিয়া কিন্তু সীমা চেৰাই গৈছে গতিকে আমি অসমৰ ভাৰতীয় নাগৰিক হয় গতিকে আমি আৰু হাত সাৱটি বহি নাথাকোঁ আপোনালোকে যদি ইয়াৰ মাজতে যদি আপোনালোকে প্ৰশাসন তৰফৰ পৰা যদি কণ্ট্ৰলিং নকৰে আইনী ব্যৱস্থা যদি আপোনালোকে হাতত নলয় আমিও কিন্তু মানে বহি নাথাকোঁ ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমিও সাজু হৈ আছোঁ ধন্যবাদ।